নমস্কাৰ মই ৰক্তিম দাস লগইন চেনেললৈ তোমালোকক স্বাগতম জনাইছো যে Google Adsenseৰ পৰা এটা নতুন আপডেট আহিছে 1920 ফালৰ পৰা যে Google Adsenseৰ যোনে ইউটিউবত কাম কৰি আছে বা ইউটিউব ক্ৰিয়েটৰ সিহঁতে জানে যে Google Adsense মানে কি আৰু যোনে নাজানে সিহঁতে Google Adsenseৰ ভিডিও বহুত ইউটিউবত পৰি আছে তোমালোকে গৈ ইউটিউবত চোৱা বা তোমালোকে Google Adsenseৰ বিষয়ে যদি জানিব বিচৰা তেতিয়াহলে মোক কমেন্ট কৰি জনাবা মই Google Adsenseৰ বিষয়ে এক্সট্ৰা কৈ এটা ভিডিও বনাই তোমালোকক কম ভিডিওৰ থ্ৰু দি তোমালোকক গুটেই বহলাই কৈ দিম গটিকে এই ভিডিওটো জনাম যে Google Adsenseৰ নতুন আপডেটটো কি গটিকে তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিওটো চাবলৈ নাপাহৰিবা যেনে ইউটিউবত ইউটিউব ক্ৰিয়েটৰ হিচাপে কাম কৰি আছে তেওঁলোকে জানে যে $10 সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া মনিটাইজেশ্যন অন হ'ব তেতিয়া গভৰ্ণমেন্ট ডকুমেন্ট মানে যিকোনো গভৰ্ণমেন্ট ডকুমেন্ট এখন আপলোড কৰিব লাগে মানে তোমাৰ আধাৰ কাৰ্ড কিন্তু ইউটিউবৰ নতুন Google Adsenseৰ পৰা যেটো আপডেট আহিছে হেতু হৈছে যে এতিয়াৰ পৰা আধাৰ কাৰ্ড আপলোড কৰিলে তোমালোকৰ মনিটাইজেশ্যন বা আপলোড আধাৰ কাৰ্ড নলবই আধাৰ কাৰ্ড টোটালি ডিসমিস কৰি দিয়া হৈছে তো তোমালোকে সাইডত দেখা পাইছা যে Google Adsenseৰ পৰা যেটো আপডেট আহিছে মই ইয়াত দি দিছো তোমালোকে চাব পাৰা যে ইয়াত আধাৰ কাৰ্ড আপলোড কৰিলে এতিয়াৰ পৰা নহব যে 2019 আজি অক্টোবৰ 16 তাৰিখ আজিৰ পৰা নতুন মানে আপডেট আহিছে যাৰ মনিটাইজেশ্যন অন হৈছে তেওঁলোকে পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স আপলোড কৰিব লাগিব যে বহুত হয়তো মনত প্ৰশ্ন আহিব পাৰে যে পেন কাৰ্ডত তো আমাৰ এড্ৰেছটো ডিটেইল নাথাকে কিন্তু Google Adsense এটো মানে যে পেন কাৰ্ডৰ যেটো নম্বৰ থাকে সেই পিন নম্বৰটো Google Adsense সেই পিন নম্বৰটোৰ পৰা তোমালোকৰ এড্ৰেছ গুটেইবোৰ ডিটেইলছ সেই পিন নম্বৰটোৰ পৰা Google Adsense উলিয়াই লয় গটিকে এতিয়াৰ পৰা তোমালোকে যদি ইউটিউবত কিছু মানে হয়তো ভিডিও বনাই আছে বা তোমালোকে ভাবিব পাৰা যে আধাৰ কাৰ্ড একচুয়ালি ড্ৰাইভিং লাইসেন্স বা পেন কাৰ্ড আইবোৰ সকলোৰ লগত নাথাকে কিন্তু আধাৰ কাৰ্ডটো থাকে প্ৰায় লগৰ মানুহৰ লগত থাকে কিন্তু এতিয়াৰ পৰা আধাৰ কাৰ্ডটো আপলোড কৰিলে নহব তোমালোকে ড্ৰাইভিং লাইসেন্স নহলে পেন কাৰ্ড কম্পালসৰি লাগিব গটিকে জনে মনিটাইজেশ্যন অন কৰিম বুলি ভাবি আর $10 সম্পূৰ্ণ হৈছে তেওঁলোকে মানে গভৰ্ণমেন্ট কাৰ্ড হিচাপে এখন এড্ৰেছ প্ৰুফ হিচাপে মানে আগতে আধাৰ কাৰ্ড সাপোৰ্ট কৰিছিল কিন্তু এতিয়া সম্পূৰ্ণ আধাৰ কাৰ্ড সাপোৰ্ট নকৰে Google Adsenseৰ ফালৰ পৰা এটা নতুন আপডেট আহিছে গটিকে তোমালোকে এই ভিডিওটোৰ থ্ৰুদি মই জানালো যে Google Adsenseৰ কি নতুন আপডেট আহিছে আৰু ভিডিওটো সাবস্ক্ৰাইব কৰিব নাপাৰিবা কাৰণ মই ডেইলি নতুন আপডেট ভিডিও এই চেনেলটোত মই আপলোড কৰি থাকো গটিকে আকৌ লগ পাম নেক্সট ভিডিওত আজিলৈকে বাই বাই